10 বছৰ মূৰত তোক লগ পালো দেই বহুত চেঞ্জ হলি কিন্তু তই তোৰ সেই দাঢ়িও কাটিলি ক্ষীণালিও ওখ হলি সেই থাক ক'ত এই দাদা মই নগেন নহয় নহয় হৰেণ হে বাহ নামটো সলালি তই হা হেৰো তোক মই কিমান কৈছিলো চুলাই খোৱা মানুহে লাল নাখাবি তই অৰুণাচলৰ মালখিনি পালিতো একে ডিঙি গুৰিলৈকে খাই দিলি হেৰ লাল খাই বেমাৰত পৰিলে চৰকাৰী সাহায্য বেছিকৈ পাম চৰকাৰী সাহায্য কিয় চৰকাৰ চুলাই খোৱা মানুহবোৰক 50,000 টকা সাহায্য দিয়া নাজানো সেইকাৰণে চালা চুলাই থাক লাল খাইছে 50,000 ঠাত 1 লাখ পাম তই বলিয়া হৈছ নেকি ইমান টকা কি কৰিবলৈ বন্ধন গোটৰ ধাৰ মাৰিব হা মাৰিয়ে দিওঁ নেকি আবে নিখিজা ডাইলবে আন্তিতে প্ৰকৃতি চাই কথা কৈছো কি তাই মোৰ কেৱল মোৰ এৰা নিগনিয়ে বিচাৰে হাতীৰ সুৰ কি ৰস তেন্তে চৰ্ত লগা কোনে পতাব পাৰে ঠিক আছে যা তই প্ৰথম যা যা আয়ুষ্মান বাবা তোমাৰ নাম কিয় লাগে নহয় মানে মোক তোমাক কেনে লাগিছে ছোৱালী পাগল নহয় মানে মই তোমাক মোৰ জীৱন লগৰী হিচাপে বিচাৰো মই আকৌ আপোনাক দাদা হিচাপেহে ভাবো ফালিলি যা বাহ তোমাক বিৰাট ভাল লাগিছে ব'লা অলপ ফুৰি আহোঁ মোৰ বাইকো আছে নাযাওঁ দিয়ক খুৰা খুৰা হ'ব ফালিলি আ ব'লা বহুত দেৰি হ'ল যাওঁ এফালে কি কৈছে আপোনালোক কোন মোৰ বহুত হৈছে এই আমি ফেমিলি মানুহ অঁ মই খুৰা ই হ'ল দাদা হলো দাদা ইয়াৰ পৰা যা এতিয়া নহ'লে কৈ দিম আধা যাম তহঁতৰ দুইটাকে চাই লওঁ পৰিয়ালৰ মানুহক আকৌ ফেপৰি পাতিবলৈ আহিছে তোৰ ঘৰত পঢ়া শুনা কাম নাই ঘৰ যা জানা অপু তুমি লিখা কবিতাবোৰ দেউতাক দেখুৱাইছিল নহয় সঁচা কি ক'লে তেওঁ তেওঁ ক'লে এইটো কোনোবা পগলা ফাটকৰ পৰা আহি লিখা যেন লাগিছে কি যদি মই মৰি যাওঁ তেন্তে তুমি চাগে আজিয়ে আকৌ বিয়া পাতিবা নাই নোৱাৰিম দেই মোৰ আজি যথেষ্ট ভাগৰ লাগিছে মাইকী মানুহৰ দুটা কাম পুৰুষসকলে সোনকালে হোৱাটো বিচাৰে কি কাম এটা হ'ল কাপোৰ পিন্ধা আৰু আনটো হ'ল খোলা হা তোৰ গিয়ে দেখোন আগতে মদ খাই ঘৰত দেৰিকে সোমা আজিকালি সোনকালে সোমোৱা হ'ল যে অভ্যাসটো কেনেকৈ আঁতৰালবি এদিন ৰাতি মই দুৱাৰ খুলি সুধিলোঁ ৰমেশ নেকি তাতে ইমান পৰিৱৰ্তন হ'লনে মোৰ মানুহজনৰ নাম আকৌ জগতহে হা জানা দেহা গুৱাহাটী ছায়েন্স মিউজিয়াম সুৰংগটো ইমান আন্ধাৰ আছিল মই আগতে জানা হয় তোমাক চুমা এটাই খাই দিব পাৰিম কি কোৱা হে তাৰমানে সেইজনী সিদিনা তুমি নাছিলা নেকি জানা শুন আমি দুটা যে ইমানেই মিলিছোঁ যে গাখীৰত পানীয়ে মিহি দিছোঁ লাহে কোনোবাই শুনিলে ভেজাল গাখীৰৰ অভিযোগত ফচিম বাপ কি
চাল্লা ইমান ডাঙৰ মুৰ্গী কুত্তাৰ বাচ্চাহঁত তহঁতৰ কুকুৰ ভালকৈ ৰাখিবি ঐ কি অসভ্যালি কথা কৈ আছো কাৰোবাক কথা ক'লে ডাঙৰ শব্দটো ব্যৱহাৰ কৰিবি হয় নেকি হয় অ' বোপা এতিয়া কচোন কি হ'ল কৈছো ডাঙৰীয়া তেন্তে শুনক সিহঁতৰ কুকুৰ ডাঙৰীয়াই আমাৰ কণী পৰা মুৰ্গী ডাঙৰীক ডিঙিত কামুৰি মৃত্যু ঘটালে কি